নমস্কাৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয়সকল অধ্যক্ষ মহোদয় যে সন্মানীয় চৰকাৰী পক্ষৰ বক্তাজনে কৃষকৰ দুখ বুজি পালে সঁচাই কিন্তু গোবৰুৱা আৰু ভোমোৰাৰ মাজত পাৰ্থক্য বিশ্লেষণ কৰিবলৈ যাওঁতে সন্মানীয় চৰকাৰী পক্ষৰ বক্তাজনে কৃষকৰ মিত্ৰ হিচাপে খেতি পথাৰৰ অপ্ৰয়োজনীয় পোক পতংগ খাই খেতি পথাৰ সুৰক্ষা দিয়া গোবৰক কৰবাত নহয় কৰবাত তুচ্ছ তাচ্ছিল্য কৰি থৈ গ'ল আজি চৰকাৰী পক্ষৰ বক্তাজনে কৈ থৈ গ'ল যে আমি একবিংশ শতিকাৰ ধৃতৰাষ্ট্ৰৰ গান্ধাৰী আমি সেইজন ধৃতৰাষ্ট্ৰ হ'বলৈ পালে ভাল পাম যিজন ধৃতৰাষ্ট্ৰই নিজে কৰা ভাল কামৰ কাৰণে ব্ৰহ্মাৰ পৰা বৰ লাভ কৰিছিল আৰু এটা পথৰ মূৰ্তিকো হাতৰ টিপতে গুৰি কৰি পেলাব পৰা এহেজাৰটা হাতী সমান বল নিজকে ৰাখিছিল আমি সেইগৰাকী গান্ধাৰী হ'বলৈ পালে ভাল পাম যি নিজে কৰা ভাল কামৰ কাৰণে মহাদেৱ শিৱৰ পৰা বৰ লাভ কৰিছিল আৰু মাত্ৰ এবাৰ চাই নিষ্পুত্ৰ দুৰ্যোধনৰ সম্পূৰ্ণ শৰীৰটোৱে শিললৈ ৰূপান্তৰ কৰি দিয়াৰ ঐশ্বৰিক শক্তি নিজৰ সৈতে ৰাখিছিল একবিংশ শতিকাৰ তেনেকুৱা একবিংশ শতিকাৰ ধৃতৰাষ্ট্ৰৰ গান্ধাৰী হোৱাটো আমাৰ কাম্য অধ্যক্ষ মহোদয় আজি কেৱল নীতি নিৰ্ধাৰণ আৰু নীতি লক্ষ্যৰ মাজতে নিজকে আৱৰি ৰখা চৰকাৰী পক্ষৰ বক্তাসকলে নীতিৰ প্ৰভাৱৰ কথা আলোচনা কৰাৰ পৰা যেতিয়া নিজকে এক সুবিধাজনক দূৰত্বত অৱস্থান কৰোৱালে তেতিয়া মই আপোনাৰ জৰিয়তে স্পষ্ট কৰি দিয়াটো প্ৰয়োজন বোধ কৰিলোঁ যে আজি আমি আলাউদ্দিনৰ চাকি বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই মৰিয়াম দেৱানে এই যে মফাত মিলছত প্ৰতিবেদন দাখিল কৰাৰ সময়ত হিতেশ্বৰ বৰগোহাঁই তেখেতৰ আহোমৰ দিন নামৰ গ্ৰন্থত আৰু এডৱাৰ্ড বেকে এই হিষ্ট্ৰী অফ আছামৰ পাতত স্পষ্টকৈ লিখিছিল অসমৰ গৌৰৱ উজ্জ্বল আৰ্থ সামাজিক ইতিহাসৰ কথা আজি সেই আৰ্থ সামাজিক ইতিহাসৰ কৰবাত নহয় কৰবাত ভৰিৰে গছকি পেলোৱা হ'ল আৰু তেতিয়া সুধাকণ্ঠৰ মুখেৰে নিগৰিত হ'ল যে টকা নাই শিকা নাই ধানো গ'ল যোৱাটো বানত মই চেনেহীয়ে মৰমতহে বাচিছোঁ এনেকুৱা নিৰাশাৰ কালত বাস্তৱতাৰ এই পাৰ্থক্যৰ কাৰণ হিচাপে জনকল্যাণমূলক আঁচনিসমূহক কিন্তু দুফাল পৰা দেখা নগ'ল আৰু সেইকাৰণে তীব্ৰভাৱে বিৰোধিতা কৰিলে উত্থাপন কৰা বিধেয়কখন অধ্যক্ষ মহোদয় আজি এটা আম আঁকি তাক আম বুলি প্ৰমাণ কৰিবলৈ তলত আম বুলি লিখি দিয়াৰ দৰে এখন আঁচনি ৰূপায়ণ কৰি তাৰ পৰা জনকল্যাণ হৈছে বুলি প্ৰমাণ কৰিবলৈ তাক জনকল্যাণমূলক আঁচনি বুলি নাম দিয়া একেই কথা আজি চৰকাৰী পক্ষৰ যে শিক্ষাৰ দৰে মানৱ অধিকাৰৰ লগত জড়িত বিষয় এটাকো তেওঁলোকে জনকল্যাণমূলক আঁচনিৰ লগত ৰজিকাভাৱে উপস্থাপন কৰিছে আৰু সেইবাবে আজি বিধেয়কৰ গুৰুত্ব বুজি উত্থাপন কৰা বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছোঁ অধ্যক্ষ মহোদয় কৰ্ণাটকৰ দক্ষিণ পশ্চিম অঞ্চলত বিলিগিৰি ডাংগা হিলছ নামৰ এখন পাহাৰীয়া অঞ্চল আছে তাতে ভূঞাৰ্তি বন্যপ্ৰাণী অভয়াৰণ্য আছে সেই অভয়াৰণ্যৰ সুৰক্ষা কৰ্মী তালাচীত পোনপ্ৰথমবাৰৰ কাৰণে পোহৰলৈ আহিছিল যে সেই অঞ্চলৰ জনজাতীয় লোকসকলে ট্ৰাকত 80 লিটাৰ পৰ্যন্ত ঘি কঢ়িয়াই লৈ গৈছিল ইয়াৰ পাছতহে পোহৰলৈ আহিছিল যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণ বিভাগৰ অধীনত এডিশ্যনেল নিউট্ৰিশ্যনেল পোষ্ট বা এডিশ্যনেল নিউট্ৰিশ্যনেল স্কিম নামৰ আঁচনিৰ অধীনত সেই জনজাতীয় লোকসকলক পুষ্টি যোগান ধৰাৰ স্বাৰ্থত বিনামূলীয়া ঘি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে সেই অঞ্চলত দিছিল কিন্তু নিজৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী পূৰাবৰ কাৰণে সেই স্থানীয় জনজাতীয় লোকসকলে সেই বিনামূলীয়া ঘিবিলাকক বজাৰত বিক্ৰী কৰিবলৈ বাধ্য হৈছিল আজি কল্পনা কৰক এনেকুৱা এটা অৱস্থা যে বিনামূলীয়াকৈ পোৱা বস্তু কেইবাৰো নিজৰ প্ৰয়োজন পূৰাবৰ কাৰণে কোনোবাই বজাৰত অথবা অন্য কোনো ব্যক্তিৰ হাতত বিক্ৰী কৰিবলগীয়া হৈছে এই অৱস্থাৰ বাস্তৱ পৰ্যালোচনা নকৰাকৈ চৰকাৰী পক্ষৰ বক্তাসকলে এনেকুৱা এখন বিধেয়ক উত্থাপন কৰিছে সেই বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন আজি উজ্জ্বলা আঁচনিৰ জৰিয়তে 8.03 কোটি নতুন এলপিজি গেছৰ চিলিণ্ডাৰ সংযোগ কৰা হৈছে বিনামূলীয়াকৈ সুখৰ কথা ভালৰ কথা কিন্তু যেতিয়া এলপিজি ৰাজ সাহায্যৰ কাৰণে চৰকাৰৰ পৰা আবণ্টিত ধনৰ পৰিমাণ বাজেটত 39,000 কোটিৰ পৰা 14,000 কোটিলৈ হ্ৰাস কৰা হ'ল তেতিয়া আৰ্থ সামাজিক নিৰাপত্তা নামৰ শব্দটো কৰবাত সাফৰ অধ্যক্ষ মহোদয় আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা কোৱা হ'ল 2020-21 বৰ্ষত মুঠতে 35.83 লাখ এই আঁচনিৰ অধীনত ঘৰ নিৰ্মাণ কৰা হৈছিল কিন্তু 2020-21 চনত কেৱল মাত্ৰ বিহাৰ আৰু পশ্চিমবংগত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছিল কাৰণে এই দুখন ৰাজ্যতে মুঠ 17 লাখ ঘৰ নিৰ্মাণ কৰা হ'ল ইয়াৰ জৰিয়তে জনকল্যাণমূলক আঁচনিৰ প্ৰকৃত উদ্দেশ্য নিৰ্বাচন জয়লাভ কৰা নে আৰ্থ সামাজিক নিৰাপত্তা সুনিশ্চিত কৰা সেয়া আমাৰ সন্মুখত জলজল পথত কৈছে 2022 আজি চৰকাৰী পক্ষৰ সদায় সকলো ভাবিছে বিশ্বায়নৰ কথা কৈছে কিন্তু বিশ্বত কি হৈ আছে সেয়া কথা কিন্তু কোৱা নাই IMF ইতিমধ্যে স্পষ্ট কৰি দিছে যে যুদ্ধৰ যে ভীষণ পৰিস্থিতি ইন্ধনৰ যি বৰ্ধিত মূল্য আৰু বৰ্তমান সময়ত যোগান ব্যৱস্থাৰ যি দুখ লগা পৰিস্থিতি তাৰ কাৰণে 2023 বৰ্ষত আমাৰ অৰ্থনৈতিক বিকাশৰ হাৰ 2.9% হ্ৰাস পাব আমেৰিকা যুক্তৰাষ্ট্ৰ চীন আৰু ইউৰোপীয় সংঘৰ দৰে উন্নত অৰ্থনীতি এটা দুখ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সময়তে দেশবিলাকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব সেই সময়তে দেশবিলাকে যোগান ব্যৱস্থা সুচল কৰিব পাৰিব লাগিব তাৰ পাছতো যেতিয়া কেৱল মাত্ৰ জনকল্যাণমূলক আঁচনিকে চৰকাৰী পক্ষৰ বক্তাসকলে নিজৰ চকুৰে দেখিলে তেতিয়া উত্থাপন কৰা বিধেয়কখন বিৰোধিতা কৰাটো প্ৰয়োজন বুলি ভাবিলোঁ অধ্যক্ষ মহোদয় চৰকাৰৰ পৰা বিনামূলীয়া বস্তু কেইপদমান পাম বুলিয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰাটো কাৰোৰে কাৰণে গৌৰৱৰ বিষয় নহয় যদি ইয়াৰ পৰা সুচল হৈছে আমি
গ্ৰহণ কৰি ল'লোহেঁতেন, কিন্তু যেতিয়া কেৱল মাত্ৰ এখন চৰকাৰক ন্যায্যতা প্ৰদান কৰিবলৈ চৰকাৰী পক্ষৰ বক্তাসকলে বাস্তৱক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি উত্থাপন কৰা বিধেয়কখন সমৰ্থন কৰিলে, তেতিয়া বিৰোধিতা কৰিলে উত্থাপন কৰা বিধেয়কখন। কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লিখিছিল যে সংস্কৃতিৰ ফুলত থাকে অৰ্থনীতিৰ গুটি, বাস্তৱৰ মাটিত পৰি গজে ফুটি ফুটি। ধন্যবাদ অধ্যক্ষ মহোদয়।